মৰ্নিং ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ এইটো গুগু দেখিছে ৰাতিপুৱাই কি কৰি আছে ই। আৰু আজি আপোনালোকৰ উৰুকাৰ যা-যোগাৰ কেনেকুৱা চলিছে জনাবচোন। আৰু আমাৰ দিনটো আজি কি হয় দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। আৰু আজি ভিডিঅ'টো মই পুখুৰীৰ পাৰৰ পৰাই ষ্টাৰ্ট কৰি দিলোঁ আৰু দেই। গৈ পেলাই আহা, হেপী মাঘ বিহু কৈ দিয়া। তাৰপাছত এয়া চাহ তাহ খাই ল'লোঁ। তাৰপৰা খাই লৈ আমাৰ ইয়াত গুগু দেখিছে খেলাত বিজি পূৰা। তাৰপৰা সি খাবলৈ মন কৰা নাই, মই আহি পিনে আকৌ তাক খেলা জেগাতে খুৱাই দিছোঁ। দেখিছে তাক মানে অকল খেলাতহে বিজি আৰু খাবলৈ বোলো তাক একোৱেই নালাগে। খেলিব পালে তাক মানে খোৱা বস্তু একোৱেই নালাগে। তাৰপাছতে তাক খুৱাই মেলি হোৱাৰ পিছত মই খাই ল'লোঁ। যিহেতু মাঘ বিহু হয় ন, সেইকাৰণে মেজি এটা সৰুকৈ ঘৰতে বনালে খুৰাই। তাৰপাছত আকৌ এয়া চাওকচোন গুগুৱে খেলি আছে, ইমানেই ভাল পাইছে দেখি মানুহটো বনোৱা দেখি। তাৰপিছত আকৌ আমি গ'লোঁ ওলাই পাৰ্চেল এটা আনিবলৈ। তাৰপৰা এয়া বাবু আৰু মই গৈ আছোঁ পাৰ্চেল আনিবলৈ। তাৰপাছতে আহি পাৰ্চেল লৈ ল'লে। যদি বতৰটো ইমান বেয়া ন, এনেকুৱা বতৰত উৰুকা হ'লে বিহু চিহু হ'লে ভাল নালাগে মানে। অকণমান বতৰটো ভাল হ'লে ভাল লাগে। আৰু আজি দিনটো কেনেকৈ থাকিলে বতৰটো দেখিছেনে? আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন দেই। দেখিছে আমাৰ ইয়াক ফুৰাব আনিব লাগে গাইজ। এতিয়া ডাঙৰ হ'ল, এতিয়াও সি ফুৰিবলৈ গৈ থাকে। সি আকৌ মোক ভালেই নাপায় হয় নাই? মোক ভাল নোপোৱা হয় নাই? ভাল নোপোৱা তুমি মোক? ভাল নাপাওঁ বুলিয়ে ক'লে দেখিছে। তাক এনেই ফুৰাবলৈ নি থাকোঁ মই। তাৰপাছত আমি ওলাই মেলি গ'লোঁ খানা খাবৰ কাৰণে খুৰাহঁতৰ ঘৰত, যিহেতু আজি পৰিয়ালৰ সকলোৱে মিলি খানা খাইছে। তাৰপাছতে মাহঁতে চব্জি কাটি আছে চবেই মিলি। তাৰপাছত আমি ধ্ৰুৱত টোপনি চকটাৰ বহিয়ে টোপনি আছে। তাৰপাছত আকৌ খানা যিহেতু আজি কোমোৰা আৰু হাঁহ আছিলে, দেখিছে হাঁহটো পেহীয়ে কি কৰি আছে, ভাবিছে আজি কাৰ হাততনো পৰিলোঁ আৰু। সেইটো গাঁৱৰ ছোৱালী হয় ন, চবফালেতো থাকিব লাগিব, সেইকাৰণে পেহী লাগি গ'ল হাঁহ গুচোৱাত। তাৰপৰা এয়া পেহীয়ে হাঁহ গুচাই আছে কথা পাতি পাতি। তাৰপাছত এয়া হৈ গ'ল, তাৰপৰা আকৌ এয়া হাঁহ পুৰাত লাগি গ'ল। তাৰপিছত মই ইয়াৰ ভিতৰতে অকণ বহিলোঁ। তাৰপৰা আহিলে আমাৰ ইয়াৰ বাবু, তাৰপৰা মই মতে ভেলকি বুলি মাতোঁ আৰু। তাৰপিছত তাৰপাছত এয়া চাহ খোৱা পৰ্ব আৰম্ভ হৈ গ'ল। যিহেতু বিহু হয়, পিঠা পনা কাটি চাহটো খাবই লাগিব। তাৰপৰা চাহ খোৱা কাম আৰম্ভ হৈ গ'ল। তাৰপৰা ময়ো লৈ আহিলোঁ আৰু। তাৰপিছত এয়া বহুতে চবেই বহি কথা পাতি আছে। তাৰপিছত ময়ো এনেই ঘূৰি ফুৰিছোঁ। তাৰপৰা গৈ দেখিলোঁ পেহীয়ে কৰ্দৈ আচাৰ বনাই দিছে। ইমান ধুনীয়াকৈ কৰ্দৈ আচাৰ বনাই দিছে, মই নাখাই নোৱাৰিলোঁ। তাৰপাছত আকৌ এয়া খুৰাহঁতে লাগি আছে কামত। সেইটো চবেই কামে কামে লাগি আছে, ভাবিলোঁ আমিনো কি কৰিম, আমি সেইকাৰণে তিনিটা ওলাই গ'লোঁ। গাইজ আমি নিশাচে পানী আজি মাঘ বিহু উৰুকা, আমি হেৰি কি কয় চুৰ কৰিবলৈ আহিছোঁ। আমাৰ চুৰখনাটো এয়া লিডাৰ। আমি আকৌ সঁচাকৈ চুৰ কৰিব যোৱা নাই দেই, এনেইহে ওলাই গৈছিলোঁ। তাৰপৰা আমাৰ ইয়াৰ খুৰাই মাছ ফ্ৰাই কৰি আছে, আকৌ খুৰীয়ে চিকেন বনাই আছে। তাৰপাছত আকৌ এয়া এইফালে হাঁহ আৰু কোমোৰা বনাই আছে। আকৌ এয়া মাছ, চব ভাগ ভাগ আজি খোৱাহে বল আৰু দেই। তাৰপৰা আকৌ এয়া আমি টেষ্ট কৰি চাইছোঁ চবেই অকণমান অকণমান, কিন্তু খাবলৈ বহুত টেষ্টি আছে। ফাইনেলি আমাৰ খোৱাৰ টাইম হৈ গ'ল। তাৰপিছত বৰ্তাই আশীৰ্বাদ কৰি লৈছে, কাৰণ আইতাহঁতে খাইছে ন, যিহেতু ডাঙৰ হয়, সেইকাৰণে ডাঙৰক দিয়াৰ পিছত এনেকৈ আশীৰ্বাদ কৰি ল'ব লাগে। তাৰপাছত এয়া চবেই খাই আছে। তাৰপৰা আমিও বহি দিলোঁ আৰু লাহেকৈ খাই লওঁ বুলি। আছিলে মাছৰ পেটু ভাজি, চিকেন, হাঁহৰ মাংস আৰু এয়া চব্জি, চালাড। তাৰপৰা এয়া বিহু দিনা ৰাতিপুৱা আমি পোহৰ নহওঁতে প্ৰত্যেক বছৰে আমি এনেকৈ ফুৰিবলৈ যাওঁ। তাৰপৰা এয়া নামঘৰত দেখিছে ককাহঁত আহিছে আৰু এইবোৰ মেজি জ্বলাবৰ কাৰণে। তাৰপাছত আমি তিনিটাই অলপ ফুৰি আহিলোঁগৈ আৰু আকৌ আহি লৈ পিনে আমি মেজি জ্বলোৱা জেগাত পাই গ'লোহি। তাৰপিছত এয়া মেজি ফুৱাই ল'লোঁ আমি গোটেইকেইটাই। তাৰপৰা আকৌ আমি যেতিয়াই ফুৰিব নাযাওঁ কিয়, আমি ঘূৰি আহি বৰ্তাহঁতৰ ঘৰত ৰাতিপুৱা চাহকাপ খাইহে আহোঁ। তাৰপৰা আমি গোটেইকেইটা বহি আছোঁ কথা পাতি পেহী। তাৰপৰা কথা পাতি পিনে বহি আছোঁ, চাহ আহিব। ফাইনেলি ববুৱে চাহ আনি দিলে। তাৰপৰা এয়া আমি চাহ খাই আছোঁ। আৰু এয়া এইটো দেখিছে বাবুৱে বনাইছিলে বোলে, কিন্তু খাবলৈ টেষ্টি আছিলে। তাৰপাছত আমাক আকৌ এজন শুই উঠি আহি মোৰ ওচৰত বহিলেহি নহয়। তাৰপৰা বহিলৈ দেখিছে মোক কি কৰিলে, সি কামুৰি দিলে গাইজ। তাৰপাছত আকৌ তাৰ ভৰি চক, যিহেতু বিহুৰ দিনা বয়োজ্যেষ্ঠসকলক সেৱা কৰা হয়, সেইকাৰণে মাহঁতে সেৱা কৰি আছে আইতাক। তাৰপাছতে সেৱা কৰি হোৱাৰ পাছত জলপান খাবলৈ হ'ল। এয়া গুগুৱে খাই আছে জলপান, তাৰপিছত ময়ো খাই ল'লোঁ। তাৰপৰা ভাবিলোঁ দিনটো কিনো কৰিম, সেইকাৰণে ভাবিলোঁ পেহী, মই আৰু বাবু ওলাই যাওঁ অলপ। তাৰপৰা আমি ওলাই গ'লোঁ। আৰু এনেকুৱা এটা মুকলি পৰিৱেশত থাকিলে ভাল লাগে, মন চন মোৰ কিবা শান্তি লাগে অলপ। তাৰপৰা আমি চবেই ফটো চটো অলপ মাৰিলোঁ, ৰিলচো বনাই ল'লোঁ। চাব পাৰে মোৰ লগতে এনেকুৱা কিয় হয় বাৰু? দেখিছে মই স্কুটিত গৈ থাকোঁতেও মোৰ ভৰিত গোবৰ কিমান গাল লাগি গ'ল। তাৰ পাছৰ অৱস্থা মোৰ এয়া অৱস্থা মোৰ ফুৰিব গৈ। আৰু ভিডিঅ'টো ভইচ অভাৰ দিলোঁ মানে উৰুকাৰ যিখিনি ক্লিপ আছিলে উৰুকাৰ ভিডিঅ'টো, সেই তাত মানে গান বাজি আছিলে কাৰণে মই কপিৰাইট লাগিব বুলি মই ভইচ অভাৰ দি দিলোঁ।
আৰু ভিডিঅ' যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোলৈকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জনালোঁ আৰু আজিলৈ বাই বাই